আৰু আজি আপোনালোকৰ কাৰণে হাঁহৰ মাংসৰ এটা সিম্পল ৰেচিপি লৈ আহিছোঁ আৰু ইয়াত এটা পিঁয়াজ খুব কম পৰিমাণৰ মিঠাতেল কম পৰিমাণৰ জলকীয়া গুড়ি জিৰা পাউডাৰ ধনিয়া পাউডাৰ মিট মছলা সকলোবিলাক এড কৰি ললোঁ আৰু এতিয়া এইখিনি মেৰিনেট কৰি আধা ঘণ্টাৰ কাৰণে ৰাখি দিম তেতিয়ালৈকে মই পিঁয়াজ আদা নহৰু সকলোবিলাক ৰেডি কৰি লওঁ লগতে মই ইয়াত প্ৰয়োজন অনুসৰি হালধি আৰু নিমখ দি দিছোঁ আৰু এতিয়া এইখিনি মিক্স কৰি ৰাখি থওঁ হাঁহৰ মাংসৰ কাৰণে ইয়াত মই পিঁয়াজ 3টা লৈছোঁ কেঁচা জলকীয়া 3টা অলপ জিৰা আৰু এইফালে তেল গৰম হৈ আছে খুব কম পৰিমাণৰ তেল দিছোঁ বহুত বেছি পৰিমাণৰ তেল ব্যৱহাৰ কৰা নাই এতিয়া মই ইয়াত জিৰা দিলোঁ আৰু শুকান জলকীয়াকেইটা দি দিছোঁ আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম তাৰপিছত আদা নহৰু দিম আৰু এতিয়া ইয়াত প্ৰয়োজন অনুসৰি আদা নহৰু দি দিছোঁ এতিয়া আদা নহৰু কেঁচা গন্ধটো যোৱালৈকে পুনৰ অলপ দেৰি ভাজি ল'ম এতিয়া ইয়াত দি দিম মাংসখিনি আমাৰ হাঁহৰ মাংস প্ৰায় ৰেডি হৈ গৈছে এনে বাৰু তেল ইমানকৈ দিয়া নাছিলোঁ কিন্তু বহুত তেল ওলাইছে এইবিলাক হাঁহটো তেলি আছিল যেন পাওঁ প্ৰায় ৰেডি হৈ গ'ল আৰু 5 মিনিটমান গেছটো কম কৰি অলপ সিজাম তাৰপিছত ৰেডি ইয়াত মই আলু কোমোৰা একো ব্যৱহাৰ কৰা নাই আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যদিও কেতিয়াও এনেদৰে বনোৱা নাই বনাব পাৰিব এতিয়া গেছটো অফ কৰি দিওঁ আৰু মাংস ৰেডি আৰু আজিলৈ বাই বাই